হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল জিতিধন। তো আজি মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে আহক আজি তামান পূজা চাম, সকলোৱে পূজা চাম আৰু আপোনালোকক পূজা দেখাম। আহক চাই আহক। আর আমার বালতারা দুর্গা পূজা আর দুর্গা পূজা খান বালতারা আমি দেখা দাও আমার ঘর ঘর দুর্গা পূজা আর দুর্গা পূজা বালতারা দুর্গা খাও দুর্গা পূজা এখানে খাই গেলে ভালো করবো আপনারা আমি খাই রাখবো এইবিলাক দোকান দিছে, আমিও আগতে দোকান দিছিলোঁ, মোৰ দিছিলে এনেকৈ। তো আমাৰ ওচৰত এইবিলাক দোকান দিছে এইবিলাক। এগুলা মনে আর দোকান দিয়েছে এইটো আমার অনুপদা লগর চলে এইটো হলে বদমাস যি কি নহওক গাঁৱৰ দুৰ্গা পূজা চাই পেলাই ভালে লাগে। মানুহ দূৰত থাকিলেও গাঁৱৰ দুৰ্গা পূজা চাই এই হ'ল আমাৰ গাঁৱৰ দুৰ্গা পূজা, বালিজৰা গাঁৱৰ দুৰ্গা পূজা, মানে আমাৰ গাঁৱৰ দুৰ্গা পূজা হয়। তো সৰুৰ পৰাই আমি দেখি আহিছোঁ আৰু আগন্তুক ভৱিষ্যতে এনেকৈ দেখা পাম বুলি আশা কৰি আছোঁ। যি কি নহওক ভালে লাগে গাঁৱৰ দুৰ্গা পূজা। এতিয়া আমাৰ গাঁৱত দুৰ্গা পূজাৰ পৰাই বাই দিব লাগে, যিহেতু মোৰ ডিউটি আছে, নাইটত যাই পাব লাগে ডিউটিটো। গতিকে ইয়াৰ পৰা মই যাওঁ এতিয়া আৰু বাটত গৈ আপোনালোকক দেখাম পৰকত দুৰ্গা পূজা চাওক। অলপ আপোনালোকে চাই থাকক ভিডিঅ'টো। হৰিধ্বনি দি সদৌতি ৰাইজক নমস্কাৰ কৰিব, ভকত সেৱা কৰিব। তাৰপিছত নাম ভাগৰ জোৰণি থাকিলে ভাল। ইয়াতো মানুহ হৈছে, মানুহ নহয় গণেশ মন্দিৰৰ পূজাতো মানুহ হৈছে। এতিয়া নাম ধৰিব চাগে, তো মোৰ ইমান টাইম নাই নাম চাম চোৱালৈকে। তো আপোনালোকক মই ভিডিঅ'টো বনোৱাৰ কাৰণে অলপ দেখাই যাই আছোঁ। তো আৰু আহক আৰু ৰাস্তাত য'তে যাওঁ আপোনালোকক তাৰে অলপমান পূজাৰ অলপমান ভিডিঅ' আপোনাক বনাই দেখাই দিম বাৰু। এই হ'ল আমাৰ গণেশ মন্দিৰ, নলবাৰী গণেশ মন্দিৰ চওক। এইটো ডাঙৰ হয় আৰু সেইপিনে আপোনাৰ গেটটো যি দেখিছে সেইপিনে ৰাস হয় আপোনাৰ। প্ৰথমতে সভা চাই আপোনাৰ খবৰ শ্ৰীচৰণত প্ৰণিপাত জনাই। এই হ'ল অলপমান ৰঙিয়াৰ দুৰ্গা পূজা। তো মই অলপ ভিতৰেদি সোমাই আহিলোঁ। তো আপোনালোকক ভাবিলোঁ আৰু ৰঙিয়াৰ দুৰ্গা পূজাখনো দেখাই দিওঁ অলপমান। তো এই হ'ল ৰঙিয়াৰ দুৰ্গা পূজা। মানুহ ইমান নাই, গধূলিলৈকে হ'ব চাগে। তো মই আপোনালোকক অলপ দেখাই দিলোঁ আৰু। মানুহ নহ'লেও মণ্ডপৰ ভিতৰৰ কিন্তু বহুত ধুনীয়া বনাইছে, কিন্তু ভাল লাগিছে। যি কি নহওক দেখিবলৈ বহুত ধুনীয়া লাগিছে আৰু ইয়াত ফটো মাৰি আছে বহুতে। তো মই আৰু ইয়াত বেছিকৈ নাই ভিডিঅ' নবনাওঁ, লাজো লাগে। তো মই ইয়াৰ পৰা ওলাই যাওঁ। রঙিয়ার দুর্গা পূজা রঙিয়া দুর্গা পূজা এই হ'ল মুক্তাপুৰৰ দুৰ্গা পূজা। তো মই ভিতৰতে সোমাই আহিলোঁ, তো সেইকাৰণে আপোনালোকক মুক্তাপুৰৰ দুৰ্গা পূজাখনো অলপ দেখাই দিওঁ বুলি ভাবি এইপিনে আহিলোঁ। তো আপোনালোকে চাগে এইটো তিনিআলি হয় মুক্তাপুৰৰ, চাৰিআলি। আৰু এইবিলাক টেম্পোবিলাক ৰখিছে আৰু এই সেইটো মণ্ডপ হয় মুক্তাপুৰৰ দুৰ্গা পূজাৰ মণ্ডপ। এই হ'ল মুক্তাপুৰৰ ভিতৰৰ দৃশ্য, দুৰ্গা পূজাৰ দৃশ্য। তো ইয়াত মানুহে সেৱা কৰি আছে, যিকি নহওক ফটা এটা লৈ আছে আৰু। বেছি মানুহ নাই, তথাপি আছে আৰু পাছতলৈ হ'ব আৰু।
আৰু এইটো ময়ো অলপ মোৰ চেহেৰাটো দেখাই দিলোঁ, অলপ চিনাক্তকৰণ হৈ থাকিব, মনত থাকিব আৰু ইয়াত ভিডিঅ' বনাব আহিছিলোঁ। যি কি নহওক আপোনালোকক ভিডিঅ'টো চাই লওক। আৰু এই মুক্তাপুৰৰ দুৰ্গা পূজা দেখিছেনে গধূলি কিমান মানুহ হৈছে, একেবাৰে হেঁচা ঠেলা হোৱাৰ নিচিনা হৈছে। কিবা পাইছে নেকি, পূজা চাব আছে আৰু কি কিনিব কি নিকিনিব কথা নাই, কেৱল চাব লাগে ঘূৰিব লাগে। আৰু কিমান মানুহ হৈছে দেখিছেনে। তো আজি পূজাৰ 3 দিন গ'লে মোটামুটি 4 দিনৰ দিন, সেইকাৰণে মানুহটো অলপ বেছিকৈ হৈছে। যি কি নহওক ময়ো অলপ টাইম পাছ কৰি আছোঁ। আৰু ইয়াত এই হ'ল লাষ্টত বেলতলাৰ গেট, এইটো বেলতলা দুৰ্গা পূজাৰ গেট। তো ভালকৈ ভিডিঅ'টো বেলতলাৰ দেখাব নোৱাৰিলোঁ, আপোনালোকে বেয়া নাপাব। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ।